চলাই নিয়াৰ বাবে কুচিতা যুৱ সংঘৰ সমূহ যুৱকে স্বেচ্ছাসেৱকৰ দায়িত্ব অৰ্পণ কৰা হৈছে। সেয়েহে সমূহ স্বেচ্ছাসেৱকে যেন নিজৰ নিজৰ দায়িত্ব পালন কৰি ৰণতলীৰ মাজত এনে ভঙাচিয়াৰবোৰ যেন উদ্ধাৰ কৰি এনেই থৈ থকা মানুহৰ হাতত অৰ্পণ কৰে। ধৰ্মপ্ৰাণ লগতে সমূহ সংগীত প্ৰেমী ৰাইজ ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি অসমৰ যুৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী নিতুলী কাশ্যপ আৰু ৰিংকি তৃষ্ণা। সেয়ে সমূহ ৰাইজক ধৈৰ্য সহকাৰে বহি আমাৰ অনুষ্ঠানটো চলাই নিয়াত যেন সহায় কৰে। ইতিমধ্যে আমাৰ মাজত আহি আমি নিমন্ত্ৰণ কৰি অনা অসমৰ যুৱ কণ্ঠশিল্পী নিতুলী কাশ্যপ আৰু ৰিংকি তৃষ্ণা আমাৰ মাজত আহি উপস্থিত হৈছেহি। সেয়ে সমূহ ৰাইজক ধৈৰ্য সহকাৰে বহি আমাৰ অনুষ্ঠান চলাই নিয়াত যেন সহায় কৰে। ৭৪তম শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীৰ সাংস্কৃতিক সন্ধিয়া ঠিক ৬ বজাৰ লগে লগে অনুষ্ঠিত হ'ব। সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ তপন ত্ৰিদীপ আৰু সংগীতা ভৰত দাসৰ গীতৰ শৰাই। আজি তৃতীয় দিনৰ কাৰ্যসূচী আবেলি ঠিক ৪ বজাৰ লগে লগে অসমৰ জনপ্ৰিয় পাঠিকা মৰমী শইকীয়াৰ দ্বাৰা নাগাৰা নাম প্ৰদৰ্শন কৰা হ'ব। ঠিক নাগাৰা নাম প্ৰদৰ্শন সমাপ্তি হোৱাৰ লগে লগে পেড নিউজ 24x7 তৰফৰ পৰা এটি সাংস্কৃতিক বাৰেৰহণীয়া অনুষ্ঠান পৰিৱেশন কৰিব, যিটো অনুষ্ঠান সম্পূৰ্ণৰূপে লাইভ টেলিকাষ্ট হ'ব। পেড নিউজৰ অনুষ্ঠান পৰিসমাপ্তিৰ পিছতে সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ব। সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ অসমৰ যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় শিল্পী নিতুলী কাশ্যপ আৰু ৰিংকি তৃষ্ণাৰ গীতৰ শৰাই। সেয়েহে সমূহ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰা হ'ল।